ৰেডি নে মোবাইল এটো কিবা এন্ধাৰে হ'ল আৰু কোন আহিছে এভৰিৱান মোৰ অন্য এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি সপৰিয়ালে যাবলৈ ওলাইছোঁ চন্দ্ৰপুৰত থকা আৰোহণ চেৰিটি ৰিজৰ্টলৈ। মা পাপা দাদা মই আৰু মোৰ মানুহজন যাম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোৱে আদৰি লয় যেন। পাপা ৰেডি নে বলক যা ফুফু যা ফুফু যাওঁ আজি ভাল লাগিব গৈ মানে চলাবনে বতৰ ঠাণ্ডা চলোৱা দাদা তুমি চলোৱা যা বাবা আগত বহা যোৱা তুমি আগত বহা নিমিলিব নহয় তাবিটো ইয়াত থওঁ কোনটো লাগিব মই এইফালে বহক কোনটো এইফালে আহক এয়া আমি ওলালো আমাৰ গন্তব্য স্থানলৈ। সঁচাকৈ দেই বহুত দিনৰ মূৰত আজি আহিছোঁ এনেদৰে। আগতে আমি এনেকৈ ক'ৰবাত নহয় ক'ৰবাত গৈয়ে থাকোঁ, কিন্তু আজিকালি কিমান দিনৰ মূৰতহে এনেদৰে ওলাব পাৰিছোঁ। এয়া আমাৰ মৰিগাঁও টাউনখন। চাওকচোন কিমান ধুনীয়া লাগিছে পৰিৱেশটো। চাওকচোন ইমান ধুনীয়া লাগিছে ন। সেইটো গড়টো দেখি দাদাই ৰখাই দিছে গাড়ীখন। কৈছে যে ভিডিঅ' ভালকৈ কৰি ল, কিন্তু মোবাইলৰ কেমেৰাৰে ধৰিবই নোৱাৰে। এই ৰাস্তাটোৰ এইখিনি যে বহুত প্ৰিয়, বহুত ভাল লাগে দেখি। গম পাইছনে ৰাস্তা শেষ এইকনৰ পৰা পাহাৰ আছে শেষ আৰু পাহাৰ বগাবলৈ হ'লে আৰু বেছি দূৰ নাই। এয়া আহি পাই গ'লো। Hello. Mobile. Ticket counter. কিমান কে 100 অনলাইন হয় কেছ কেশ। টিকেটৰ পইচা পাৰ পাৰ্চন 100কে লৈছে। বহুত দিনতে এইটো প্লেচটো চাই থৈ দিছিলোঁ আহিম বুলি, কিন্তু আহিব পৰা নাছিলোঁ। আজি ফাইনেলি আহিলোঁ আৰু। দাদাই ধুনীয়াকৈ ভিডিঅ' কৰি আছে আৰু মই প'জ দি গৈ আছোঁ।
এইখিনিৰ পৰা ফটো ছেশ্যন ষ্টাৰ্ট। যিহেতু মাহঁতক ফুৰাবলৈ লৈ আহিছোঁ, সেইকাৰণে মাহঁতকে প্ৰথমতে ফটো মাৰি দিছোঁ। মায়ে মোক বেছিকৈ ঘৰলৈ মাতি থকাৰ আন এটা কাৰণ এইটোও আছিল। মায়ে ফোনত কৈয়ে আছিল যে তই ঘৰলৈ এইবাৰ আহিলে ভালদৰে মোক ফটোকেইখনমান মাৰি দি থৈ যাবি, যাতে আকৌ মই বহুত দিনলৈ চলি যাব পাৰোঁ। মাক মই ভালদৰে ফটো মাৰি দিওঁ যে আগৰ পৰা, সেইকাৰণে মায়ে মোক বহুত মিছ কৰে। আজিকালি পিছে দাদাই ভালকৈ মাৰি দি থাকে ফটো, সেইকাৰণে চাগে মোৰ ইমান অভাৱ অনুভৱ নকৰে। কিমান ওপৰলৈ আছে যিখিনিলৈকে আছে এইটো কিবা ফুল আছে। এইফালে এটা ছুইমিং পুল আছে, তাত যোৱা হয় বেছি ভাল লাগিল হয়, কিন্তু আমি তাত যাব নোৱাৰোঁ। ইয়াত নাইট ষ্টে' কৰিলেহে বোলে তাত যাব পাৰে। নেক্সট টাইম আকৌ আহিব লাগিব থকাকৈ, তেতিয়াহে তাত যাব পাৰিম। কেনেকৈ বনাইছে? এয়া চাওক, বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ। আপোনালোকে হয়তো বহুতেই ইয়ালৈ আহিছে, কিন্তু মই এবাৰ প্ৰথম আহিছোঁ যেতিয়া ভাবিলোঁ ভ্লগ এটা বনাই দিওঁ। এই ভিডিঅ'টোৰ জৰিয়তে মোৰ ভাল লগা স্মৃতিবোৰ সাঁচি ৰাখিলোঁ। যিহেতু মই এই ইউটিউব জাৰ্নিটো নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, বেলেগৰ নিচিনাকৈ মই বহুত ভালকৈ মোৰ ভিডিঅ'জবিলাক বনাব পৰা নাই, কিন্তু তথাপিও মই মোৰ বেষ্ট দিছোঁ আৰু বহুত ট্ৰাই কৰিম ভাল কৰিবলৈ। আগলৈ আৰু ভাল ভাল ভিডিঅ'জ আহিব। যিহেতু এতিয়া মোৰ হাজবেণ্ড আৰু মই অকলে ইয়াত থাকোঁ। মোৰ হাজবেণ্ডটো বহুত বিজি থাকে আৰু মই অকলে ক'তো ইমান বেছি ঘূৰিবও যাব নোৱাৰোঁ, যিহেতু এইখিনি ঠাই অচিনাকি আমাৰ কাৰণে। তথাপিও ট্ৰাই কৰিম আৰু যিমান পাৰোঁ এই জেগাটোৰ পৰা আমি শ্বিফ্ট কৰিব বিচাৰি আছোঁ। অতি সোনকালে আমি হয়তো ইয়াৰ পৰা যামগৈ। তেতিয়া ইয়াৰ পৰা যোৱাৰ পিছত নিশ্চয় আৰু ভাল হ'ব, ভাল ভাল জেগা যাব পাৰিম, ভাল ভাল জেগা আপোনালোককো দেখুৱাব পাৰিম। এয়া চাওক আমাৰ হিৰ' হিৰইন দুইজন, দেখিছেনে তেওঁলোকৰ প্ৰেম? পাপাই মাক পূৰা ফটো মাৰি দিছে আৰু মা পূৰা প'জ দিয়াত বিজি। আজি আমি ফুৰিবলৈ অহাৰ মেইন কাৰণ হৈছে এওঁলোক দুজন। আমি যিমান পাৰোঁ মা পাপা সুখী থকাটো বিচাৰোঁ। পৃথিৱীৰ সকলো সন্তানেই বিচাৰে। আশা কৰিছোঁ সকলো পিতৃ মাতৃ ভালে থাকক, সুখী থাকক। এন্ধাৰে হ'ল আৰু। মই মোৰ এই ইউটিউব চেনেলটোৰ জৰিয়তে যিমানখিনি মই পাৰোঁ আৰু যেনেকৈ দেখুৱাব পাৰোঁ আপোনালোকক, তেনেকৈ দেখুৱাবলৈ চেষ্টা কৰি যাম। নতুন নতুন ভ্লগছ, ভিডিঅ'জ দি যাবলৈ চেষ্টা কৰিম। আপোনালোকে খালি ছাপোৰ্ট কৰিব বুলি আশা ৰাখিছোঁ, কাৰণ আপোনালোকৰ ছাপোৰ্টৰ বহুত বেছি প্ৰয়োজন আছে মোৰ কাৰণে। আপোনালোকে ছাপোৰ্ট নকৰিলে মই কেতিয়াও আগবাঢ়িব নোৱাৰিম। আশা কৰিছোঁ আপোনালোকে মোক লগ দিব বুলি। আমি মোৰ
মৰিগাঁৱৰ পৰা আহি আছিলোঁ ইয়ালৈ আৰু বা আৰু ভাগিনজনী গুৱাহাটীৰ পৰা আহিছে, সেইকাৰণে সিহঁতৰ অলপ দেৰি হৈছে। কোন আহিছে? আমিও ৰৈ থাকিলোঁ আৰু সন্ধিয়াই হৈ থাকিল। ফটাফট ফটো মাৰি দিয়া। দাদাহে পাৰিব। হাই বহুত দেৰি পাছত আহি পালো আমি। ফাইনেলি পালাহি যে, ৰৈ ৰৈ আন্ধাৰ হৈ গ'ল তোমালোকলে ৰৈ ৰৈ আমাৰ। মোৰো আমনি লাগি গ'ল। ভিডিঅ' হে ইমান ধুনীয়া পৰিৱেশৰ মাজত আমিও অলপ ফটো ছেশ্যন কৰিলোঁ। দাদাই আমাক ফটো মাৰি দিলে, ভিডিঅ'জ বনাই দিলে। ভাইটিক বহুত মিছ কৰিছোঁ, সিহে আহিব নাপালে। সি হোষ্টেল গ'ল, সেইকাৰণে আহিব পৰা নাই। চাওকচোন, ইমান ধুনীয়া পৰিৱেশ, ইমান ঠাণ্ডা, ইমান শান্তি, মানে একদম ইয়াত থাকি মানে হেঁপাহে নাই পলোৱা, একদম থাকিয়ে যাম যেন এনেকুৱা লাগি গৈছে। আমাৰ ঘৰৰ পৰা ওলাওঁতেই দেৰি হ'ল আচলতে। একো প্লেনিঙো নাছিলে ইয়ালৈ অহাৰ, কিন্তু ক'ত যাম ক'ত নাযাম ভাবি মানে ইয়ালৈ অহাটো ঠিক কৰা হ'ল আৰু বহুত দেৰিকৈহে ঠিক কৰা গ'ল। এইফালে এখন ৰেষ্টুৰেণ্টৰ ওপৰতো উঠিব পাৰে। এন্ধাৰ হৈ গ'ল কাৰণে মোৰ তাত ওপৰত ভিডিঅ' বনোৱা নহ'ল। আহি পোৱা দেৰি হ'ল যদিও যিমানখিনি সময় থাকিলোঁ বহুত ভালদৰে সময়খিনি কটালোঁ। যিমান যি হ'লেও মা পাপাক যে ফুৰাব আনিব পাৰিলোঁ আৰু মা পাপাৰ মনটো ভাল লগাব পাৰিলোঁ, তাতে বহুত বেছি হেপ্পী। আগলৈ যাতে গোটেইটো ফেমিলি আৰু ভাল ভাল জেগা যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। ৰৈ দিছে ঐ বুলি কওঁ। কালু কালু নেকি নামটো? কালু কালু যাবি নেকি? আমাৰ ঢেৰ আছে, লগ ঢেৰ পাবি। কালু হাই হাই হাই। খাই বৈ হৈ গ'ল, এতিয়া আমি অলপ এনেদৰে বাহিৰতে বহি অলপ কথা চথা পাতিলোঁ, তাৰপিছত যাবলৈ ওলালোঁ আৰু। মই পদুম কিনিব লাগিব। জাপানীজ নে চাইনিজ? পাপা বহি যাব পাৰিলে হয় নহয়? আমাৰ দিগদাৰ নহ'লে হয়। এইবিলাক ফুলিলে ফুলা নাই কাৰণে ফুলিলে বহুত হালধীয়া বগা কদম কাঞ্চন কি সেইকাৰণে আনিছিলো, বেয়া লাগিলেও যাওঁগে আৰু। গছ গছনিৰ মাজতে আছো কাৰণে পাপা
অঁ কেনেকুৱা লাগিলে? ভালেই লাগিলে, ধুনীয়া পৰিৱেশ। ভাল লাগিলে, ইয়াতো ভাল লাগিলে। কেইদিনমান বৰদোৱাৰ ফালে যাব লাগে, অঁ বৰদোৱাও যাম এদিন। গুৱাহাটী ভীমা শংকৰতো ভাল লাগিলে হয়। উম, দৌল গোবিন্দ যাব লাগে, অঁ যাব লাগে, সেইবোৰ জেগাত ভাল। উম, ইয়াতে যে মনোৰঞ্জন হৈছে আৰু উম, দুটা হৈছে। অঁ মা কেনেকুৱা লাগিলে? ধুনীয়া। ববি আজি সমান ভাল লগাই নাই। ভাল লাগিলে, বহুত ভাল লাগিলে, বহুত ফূৰ্তি কৰিলোঁ আমি। শুনো ভাল লাগিলে। আকৌ আহিম আমি দেই। অঁ আকৌ আহিম, থকাকে আহিম এবাৰ। থকাকে আহিলে ভাল সেইটো লাগিব বেছি, পুলটোত যাব পাৰিম। পুলত যাম। একেলগে থাকিম আৰু। ব'লা 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 উঠা উঠা পাপা উঠক মা উঠা যোৱা। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহিছোঁ, বাই।